কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৰাণীখালাশ্ৰী পথাৰত 23 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত কৰা বড়ো সাহিত্য সভাৰ 62 সংখ্যক আৰু কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ 48 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে। অধিৱেশনৰ অন্তিম দিনৰ দুপৰীয়া 12 বজাৰ পৰা বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাই বড়ো ভাষা সাহিত্যৰ উত্তৰণৰ বাবে লৈ অহা ভূমিকা আৰু বলিষ্ঠভাৱে আগবঢ়োৱা অৰিহণাৰ ওপৰত আলোকপাত কৰি বড়ো সাহিত্য সভাৰ 21খন জিলা সমিতিৰ কাৰ্যালয়ৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে 50 লাখকৈ টকা মুকলি কৰি দিয়াৰ কথা অনুকিয়াই বাকী জিলা সমিতিসমূহলৈ ঘোষিত পুঁজি যোগান ধৰিব বুলি ঘোষণা কৰে। মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে জ্যেষ্ঠ সাংবাদিক লেখক অলক মেহতা মুখ্য অতিথি হিচাপে উপস্থিত থকা মুকলি সভাত বিশেষ সন্মানীয় অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো, অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি গোপীনাথ বৰগয়াৰী, সন্মানিত লেখক অতিথি হিচাপে MVSR বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ ভাৰদ্বাজ, পদ্মশ্ৰী কামেশ্বৰ ব্ৰহ্ম, পদ্মশ্ৰী মংগল সিং হাজোৱাৰী উপস্থিত থাকি বহুমূলীয়া ভাষণ আগবঢ়ায়। সভাত সন্মানীয় অতিথি হিচাপে BKWSৰ প্ৰধান মিহিনীশ্বৰ বসুমতাৰী, এপছৰ সভাপতি দীপেন বড়ো, সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, UPBৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম, আবফৰ সভানেত্ৰী দীপালী নাৰ্জাৰী, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি মদন স্বৰ্গাৰী, দুলাৰাই বড়ো হাৰিমু আফাদৰ সভাপতি যোগেশ্বৰ ব্ৰহ্ম, কেইবাগৰাকীও বিধায়ক, BTRৰ আৰু BKWSৰ বহুসংখ্যক উপস্থিত থাকে। অধিৱেশনৰ প্ৰতিনিধি সভাই সুৰত নাৰ্জাৰীক সভাপতি, প্ৰশান্ত বড়ো, নীলিমা বসুমতাৰী, সীতাৰাম বসুমতাৰীক উপসভাপতি, নীলকান্ত গয়াৰীক সাধাৰণ সম্পাদক, চৰ্জিলা ৱাৰী, প্ৰণৱজ্যোতি নাৰ্জাৰী, বিনয় নাৰ্জাৰীক সম্পাদক, সতীশ ব্ৰহ্মক কোষাধ্যক্ষ হিচাপে লৈ বড়ো সভাৰ এখন নতুন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে। হায়াৰ ছেকেণ্ডাৰী আদি পৰীক্ষাৰ ৰিজাল্ট যি ধৰণে অত্যন্ত উৎকৃষ্ট হ'ব লাগিছিল সেই পৰ্যায়লৈকে আজি আমিও গতি কৰিব পৰা নাই। BTRৰ চিৰাং জিলাৰ শৈক্ষিক পৰিৱেশ আৰু বিদ্যালয়সমূহৰ প্ৰদৰ্শনক লৈ মই অত্যন্ত চিন্তিত আৰু উৎকণ্ঠিত। আমি দেখা পাওঁ যে চিৰাং জিলাত যিকোনো জাতি জনগোষ্ঠীৰ নাম নোলোৱাকৈ মই জিলাখনৰ সামগ্ৰিকভাৱে শিক্ষাৰ বৰ্তমান যি পৰিৱেশ তাত মই অত্যন্ত উৎকণ্ঠিত হৈ আছোঁ। কাৰণ মই দেখা পাইছোঁ যে ৰাজ্যখনৰ ভিতৰতে নিম্নমানৰ শিক্ষাৰ ফলাফল প্ৰদৰ্শন কৰাৰ ভিতৰত আজি চিৰাং জিলাৰ স্থান তলৰ ফালৰ পৰা লিপিবদ্ধ হৈছে। মই ভাবোঁ যে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু BTRৰ প্ৰত্যেকখন বিদ্যালয়ৰ সি অসমীয়া মাধ্যম হওক, বড়ো মাধ্যম হওক, বঙালী মাধ্যম হওক, প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰদৰ্শনক, প্ৰত্যেকটো মেট্ৰিক পৰীক্ষাৰ প্ৰদৰ্শনক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ প্ৰদৰ্শনক অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু য'ত য'ত শিক্ষাৰ মানদণ্ড হ্ৰাস হৈছে তাতে কাৰেক্টিভ ষ্টেপ লোৱাৰ প্ৰয়োজনীয়তা আছে।